নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম ভাৰত। আজি আমি আলোচনা কৰিম কম্পিটিটিভ এক্সামৰ অতি গুৰুত্বপূৰ্ণ টপিক ইণ্ডিয়া আৰু আছামৰ সেন্সাস 2011 সম্পৰ্কে। বন্ধু বান্ধৱীসকল, কম্পিটিটিভ এক্সামৰ বেছিভাগে প্ৰশ্ন আহি থাকে যে অসমৰ সেন্সাস বা ভাৰতৰ সেন্সাসৰ বিষয়ে। আজি আমি ভাৰত আৰু অসমৰ দুয়োটাৰে সেন্সাস একেলগে আলোচনা কৰিম। আহক বন্ধু বান্ধৱীসকল, ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম ইম্পৰ্টেণ্ট পইণ্ট হ'ল বিশ্বত সৰ্বপ্ৰথম জনগণনা ছুইডেনে 1749 চনত কৰিছিল। সঘনাই প্ৰশ্ন আহে যে কোনখন দেশে পোনপ্ৰথমে সেন্সাস বা জনগণনাৰ কাম সম্পূৰ্ণ কৰিছিল, আৰু সেই দেশখন হ'ল ছুইডেন 1749 চনত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতবৰ্ষত 1872 চনত লৰ্ড মায়ৰ কাৰ্যকালত জনগণনা আৰম্ভ হৈছিল। 1881 চনৰ পৰা নিয়মিতভাৱে জনগণনা আৰম্ভ হৈছিল। সঘনাই প্ৰশ্ন হৈ থাকে যে ভাৰতবৰ্ষত কেতিয়া কিমান চনৰ পৰা জনগণনা আৰম্ভ হৈছিল আৰু কাৰ কাৰ্যকালত। ভাৰতবৰ্ষত 1872 চনৰ পৰা জনগণনা আৰম্ভ হৈছিল আৰু লৰ্ড মায়ৰ কাৰ্যকালত, আৰু ভাৰতবৰ্ষত নিয়মিতভাৱে 1881 পৰা জনগণনা আৰম্ভ হৈছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সেন্সাস 2011 ডক্টৰ চি চন্দ্ৰমৌলীৰ অধ্যক্ষতাত হৈছিল। বন্ধু বান্ধৱীসকল, সঘনাই প্ৰশ্ন আহি থাকে যে সেন্সাস 2011 কাৰ নেতৃত্বত বা কাৰ অধ্যক্ষতাত সম্পূৰ্ণ হৈছিল, আৰু তেখেত হ'ল ডক্টৰ চি চন্দ্ৰমৌলী। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অসমৰ জনসংখ্যা। অসমৰ জনসংখ্যা কিমান? 2011 সেন্সাস মতে অসমৰ জনসংখ্যা হ'ল 3,12,05,576 জন। বন্ধু বান্ধৱীসকল, অসমৰ যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে যে অসমৰ জনসংখ্যা কিমান। অসমৰ জনসংখ্যা হ'ল 3,12,05,576 জন। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে? নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে। জনসংখ্যা হ'ল 28,23,768 জন। বন্ধু বান্ধৱীসকল, নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ডিমা হাছাও জিলাত আটাইতকৈ কম জনসংখ্যা, আৰু জনসংখ্যা হ'ল 2,14,102 জন। বন্ধু বান্ধৱীসকল, সঘনাই প্ৰশ্ন আহে যে অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে আৰু অসমৰ কোনখন জিলাত সৰ্বনিম্ন জনসংখ্যা আছে। ইয়াৰ উত্তৰ হ'ব সৰ্বাধিক হ'ল আমাৰ নগাঁও জিলাত আৰু সৰ্বনিম্ন হ'ল আমাৰ ডিমা হাছাও জিলাত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অসমৰ জনসংখ্যা বিকাশ দৰ 16.93। বন্ধু বান্ধৱীসকল, সঘনাই প্ৰশ্ন থাকে অসমৰ জনসংখ্যাৰ বিকাশ দৰ কিমান। অসমৰ জনসংখ্যাৰ বিকাশ দৰ হ'ল 16.93%। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ জনসংখ্যাৰ 2.58% অসমত বসবাস কৰে। বন্ধু বান্ধৱীসকল, সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতবৰ্ষৰ কিমান শতাংশ জনসাধাৰণ অসমত বসবাস কৰে। ইয়াৰ উত্তৰ হ'ব আমাৰ 2.58%। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অসমত মুঠ 26,312 খন গাঁও আছে। সঘনাই প্ৰশ্ন আহি থাকে যে অসমত কিমানখন গাঁও আছে। অসমত মুঠ 26,312 খন গাঁও আছে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল জনসংখ্যাৰ দিশৰ পৰা অসম কিমানতম স্থানত আছে। ইয়াৰ উত্তৰ হ'ব 14তম স্থানত। সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতৰ ভিতৰত অসমখন কিমান স্থানত আছে জনসংখ্যাৰ দিশৰ পৰা। অসম 14তম স্থানত আছে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ জনসংখ্যা। ভাৰতৰ জনসংখ্যা হ'ল 121 কৰোৰ। বন্ধুসকল, সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতৰ জনসংখ্যা কিমান, আৰু ইয়াৰ উত্তৰ হ'ব 121 কৰোৰ 2011 চনৰ জনগণনা মতে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ জনসংখ্যা ভাৰতত আছে। বিশ্বৰ মুঠ জনসংখ্যাৰ 17.5 শতাংশ ভাৰতত আছে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল জনসংখ্যাৰ বিকাশ দৰ। ভাৰতৰ জনসংখ্যাৰ বিকাশ দৰ কিমান, আৰু ভাৰতৰ জনসংখ্যাৰ বিকাশ দৰ হ'ল 17.64%। বন্ধু বান্ধৱীসকল, সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতৰ জনসংখ্যাৰ বিকাশ দৰ কিমান। ভাৰতৰ জনসংখ্যাৰ বিকাশ দৰ হ'ল 17.64%। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল জনসংখ্যা অধিক ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা অধিক। ইয়াৰ উত্তৰ হ'ব আমাৰ উত্তৰ প্ৰদেশ, আৰু জনসংখ্যা হ'ল 20 কৰোৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা কম।
ভাৰতৰ ছিকিম ৰাজ্যৰ জনসংখ্যা একেবাৰে কম, মুঠ 6 লাখ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অধিক জনসংখ্যা। ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত জনসংখ্যা অধিক? আৰু আমাৰ দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলত জনসংখ্যা অত্যাধিক, চবতকৈ বেছি। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল কম জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল আমাৰ লক্ষদ্বীপ। বন্ধুসকল মনত ৰাখিব আপোনালোকে এইবিলাক ফেক্টছবিলাক। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বাধিক বিকাশ দৰ কোনখন ৰাজ্য? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সৰ্বাধিক বিকাশ দৰ? আৰু আমাৰ মেঘালয় ৰাজ্যত সৰ্বাধিক বিকাশ দৰ। ইয়াৰ বিকাশ দৰ হ'ল 27.9%। নেক্সট পইণ্ট হ'ল সৰ্বনিম্ন বিকাশ দৰ হ'ল আমাৰ নাগালেণ্ডত। নাগালেণ্ডত ঋণাত্মক প্ৰভাৱ পৰিছে জনসংখ্যা বিকাশ দৰত, -0.6। বন্ধুসকল অতি ইম্পৰ্টেণ্ট পইণ্ট, নাগালেণ্ডক আপোনালোকে মনত ৰাখিব, যিহেতু ভাৰতবৰ্ষৰ ভিতৰত নিগেটিভত গৈছে আমাৰ নাগালেণ্ডৰ বিকাশ দৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বাধিক বিকাশ দৰ হ'ল আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ ভিতৰত সৰ্বাধিক বিকাশ দৰ হ'ল আমাৰ দাদৰ এণ্ড নগৰ হাভেলী। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বনিম্ন বিকাশ দৰ হ'ল আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ ভিতৰত লক্ষদ্বীপ 6.3। নেক্সট আমি আলোচনা কৰিম অসমৰ জনসংখ্যাৰ ঘনত্ব। জনসংখ্যাৰ ঘনত্ব আলোচনা কৰিবলৈ গ'লে অসমৰ জনসংখ্যাৰ ঘনত্ব হ'ল 397 পাৰ স্কয়াৰ কিলোমিটাৰ। বন্ধুসকল জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহ বসবাস কৰে, তাকে আমাৰ কি জনসংখ্যাৰ ঘনত্ব বুলি জনা যায়। জনসংখ্যাৰ ঘনত্ব চবতকৈ বেছি হ'ল সৰ্বাধিক হ'ল আমাৰ কামৰূপ মেট্ৰত, য'ত 1313 জন মানুহ বসবাস কৰে প্ৰতি বৰ্গ কিলোমিটাৰত। বন্ধুসকল মনত ৰাখিবলৈ ইজি হ'ব, 1313 মনত ৰাখিলে হ'ল আমাৰ কামৰূপ মেট্ৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব হ'ল আমাৰ ডিমা হাছাও, প্ৰতি বৰ্গ কিলোমিটাৰত 44 জন মানুহ বসবাস কৰে। নেক্সট ইম্পৰ্টেণ্ট আমি আলোচনা কৰিম ভাৰতৰ জনসংখ্যাৰ ঘনত্ব। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল 464 পাৰ স্কয়াৰ কিলোমিটাৰ। বন্ধুসকল ভাৰতৰ জনসংখ্যাৰ ঘনত্ব আপোনালোকে মনত ৰাখিব, জনসংখ্যাৰ ঘনত্ব হ'ল 464 পাৰ স্কয়াৰ কিলোমিটাৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব ৰাজ্য হ'ল আমাৰ বিহাৰ। বিহাৰত যিটো পপুলেশ্যন ডেনচিটি জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, প্ৰতি বৰ্গ কিলোমিটাৰত 1106 জন মানুহ বসবাস কৰে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব ৰাজ্য হ'ল আমাৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব অতি কম, প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 17 জন মানুহ বসবাস কৰে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বাধিক ঘনত্বৰ ইউনিয়ন টেৰিটৰী হ'ল আমাৰ দিল্লী, য'ত 11,320 জন মানুহ প্ৰতি বৰ্গ কিলোমিটাৰত বসবাস কৰে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বনিম্ন ঘনত্বৰ ইউনিয়ন টেৰিটৰী হ'ল আমাৰ আন্দামান নিকোবৰ, য'ত প্ৰতি বৰ্গ কিলোমিটাৰত 46 জন মানুহ বসবাস কৰে। নেক্সট আলোচনা কৰিম আমি অসমৰ লিংগানুপাত। বন্ধু-বান্ধৱীসকল অতি গুৰুত্বপূৰ্ণ টপিক হ'ল ছেক্স ৰেচিঅ', লিংগানুপাত। আহক আমি আলোচনা কৰোঁ। অসমৰ লিংগানুপাত হ'ল 958 পাৰ 1000 মেল। বন্ধু-বান্ধৱীসকল লিংগানুপাত মানে হ'ল এজন পুৰুষৰ বিপৰীতে কিমানজন মহিলা আছে। বন্ধু-বান্ধৱীসকল আমাৰ অসমৰ লিংগানুপাত হ'ল 1000 পুৰুষৰ বিপৰীতে 958 জন মহিলা অসমত আছে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল লিংগানুপাত সৰ্বাধিক জিলা হ'ল আমাৰ বাক্সা জিলা, য'ত হ'ল 974 পাৰ 1000 মেল। বন্ধু-বান্ধৱীসকল অতি গুৰুত্বপূৰ্ণ টপিক পইণ্টছ হ'ল আমাৰ কি লিংগানুপাত। অসমৰ সৰ্বাধিক লিংগানুপাত হ'ল আমাৰ বাক্সা জিলা আৰু ইয়াৰ হ'ল 974। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বনিম্ন লিংগানুপাত ক'ত আছে আমাৰ ডিমা হাছাওত। সৰ্বনিম্ন লিংগানুপাত আমাৰ ডিমা হাছাওত আছে, য'ত লিংগানুপাত হ'ল আমাৰ 932 পাৰ 1000 মেল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ লিংগানুপাত সম্পৰ্কে আলোচনা কৰিম। আহক ভাৰতৰ লিংগানুপাত হ'ল আমাৰ 943 পাৰ 1000 মেল। বন্ধু-বান্ধৱীসকল বহুত ইম্পৰ্টেণ্ট পইণ্ট হ'ল আমাৰ কি ভাৰতৰ লিংগানুপাত কিমান আমাৰ 943 পাৰ 1000 মেল। লিংগানুপাত সৰ্বাধিক থকা ৰাজ্য হ'ল আমাৰ কি কেৰেল। বন্ধু-বান্ধৱীসকল সঘনাই প্ৰশ্ন আহি থাকে যে
ভাৰতৰ কোনখন ৰাজ্যত লিংগানুপাত আটাইতকৈ বেছি আমাৰ উত্তৰ হ'ব কেৰেল কেৰেল ৰাজ্যত কি আছে 1084 per thousand মেল বন্ধুসকল কেৰেলা ৰাজ্যত পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা বেছি নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বনিম্ন লিংগানুপাত ক'ত ভাৰতৰ কোনখন ৰাজ্যত সৰ্বনিম্ন লিংগানুপাত দেখা যায় আমাৰ উত্তৰ হ'ব হাৰিয়ানাত 1000 পুৰুষৰ বিপৰীতে 879 জন মহিলা আছে 879 per thousand মেল নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বাধিক লিংগানুপাত কেন্দ্ৰীয়শাসিত অঞ্চল হল আমাৰ পুডুচেৰী 1000 পুৰুষৰ বিপৰীতে 1037 জন মহিলা দেখা যায় নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বনিম্ন লিংগানুপাত থকা কেন্দ্ৰীয়শাসিত অঞ্চল হল আমাৰ দমন দিউ যত 1000 পুৰুষৰ বিপৰীতে মাত্ৰ 618 জন মহিলা থকা দেখা যায় নেক্সট আমি আলোচনা কৰিম অসমৰ সাক্ষৰতাৰ হাৰ আলোচনা কৰিবলৈ অতি গুৰুত্বপূৰ্ণ পইণ্ট হয় আমাৰ অসমৰ সাক্ষৰতাৰ হাৰ যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে বা সুধি থাকে আহক আলোচনা কৰো অসমৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 72.9% বন্ধু-বান্ধৱীসকল যদি আমাক পৰীক্ষাত সোধে যে 2011 চনৰ মতে সেন্সাস মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান তেনে আমাৰ উত্তৰ হ'ব 72.19% বন্ধু-বান্ধৱীসকল যদি সোধে যে 2020-21 চনৰ ৰিপৰ্ট মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান তেনেহ'লে আমাৰ অসমৰ সাক্ষৰতাৰ হাৰ হ'ব 85.something%. নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল আমাৰ অসমৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান 2011 চনৰ সেন্সাস মতে বা জনগণনা মতে আৰু ইয়াৰ আমাৰ উত্তৰ হ'ব 77.85%. ফিমেলৰ সাক্ষৰতাৰ হাৰ আমাৰ 66.27%. বন্ধু-বান্ধৱ সঘনাই সুধি থাকে মেল সাক্ষৰতাৰ হাৰ কিমান ফিমেল সাক্ষৰতাৰ হাৰ কিমান 2011 চনৰ সেন্সাস মতে আপোনালোকে মনত ৰাখিব ডাটাবিলাক নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা আমাৰ অসমৰ জিলা হল কামৰূপ মেট্ৰ' 88.71%. বন্ধু-বান্ধৱীসকল যিকোনো কম্পিটিটিভ এক্সাম হল এটা প্ৰশ্ন আহি থাকে সাক্ষৰতাৰ হাৰৰ ওপৰত আৰু সৰ্বাধিক প্ৰশ্ন আহি থাকে যে সৰ্বাধিক সাক্ষৰতাৰ হাৰ অসমৰ কোনখন জিলা আৰু আমাৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ' জিলাত সৰ্বাধিক সাক্ষৰতাৰ হাৰ আৰু পাৰ্চেন্ট হল 88.71%. নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা হল আমাৰ ধুবুৰী আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 58.30%. বন্ধু-বান্ধৱীসকল যিমান পৰীক্ষাত প্ৰশ্ন আহে হয়তো সৰ্বাধিক সাক্ষৰতাৰ হাৰ সোধে নহলে সাক্ষৰতাৰ হাৰ সোধে ডাইৰেক্ট আৰু নহলে সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা কোনখন আমাৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা হল আমাৰ ধুবুৰী আৰু শতাংশ হল আমাৰ কিমান 58.30%. এতিয়া আমি আলোচনা কৰিম ভাৰতৰ সাক্ষৰতাৰ হাৰ হল 73%. বন্ধু-বান্ধৱীসকল মনত ৰাখিব আপোনালোকে ভাৰতৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 73% 2011 চনৰ জনগণনা মতে নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বাধিক সাক্ষৰতাৰ হাৰ হল আমাৰ প্ৰথম স্থানত আছে কেৰেলৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 94% আৰু দ্বিতীয় স্থানত আছে আমাৰ নৰ্থ ইষ্টৰ এটা বিশেষ ৰাজ্য মিজোৰাম যাৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 91.3%. নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল আমাৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ হল আমাৰ বিহাৰৰ সাক্ষৰতাৰ হাৰ হল আমাৰ 61.5% আৰু দ্বিতীয় স্থানত আছে আমাৰ অৰুণাচল প্ৰদেশ যাৰ সাক্ষৰতাৰ হাৰ হল 65.4%. নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা কেন্দ্ৰীয়শাসিত অঞ্চল হল আমাৰ লক্ষদ্বীপত সাক্ষৰতাৰ হাৰ হল আমাৰ 91.8%. নেক্সট ইম্পৰ্টেন্ট পইণ্ট হল সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ কেন্দ্ৰীয়শাসিত অঞ্চল হল আমাৰ দাদৰ এণ্ড নগৰ হাভেলী ইয়াৰ সাক্ষৰতাৰ হল 96.2%. বন্ধু-বান্ধৱীসকল ইতিমধ্যে আমি সেন্সাস 2011 সম্পৰ্কে বহলাই আলোচনা কৰিলো যত আমি আলোচনা কৰিলো অসম আৰু ভাৰতৰ জনগণনা 2011 সম্পূৰ্ণভাৱে বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনালো থেংক ইউ